চিনেমা মেলাত ষ্টল দিয়াৰ মানে এনেকুৱা আগে পিছে অভ্যাস মানে এক্সপিৰিয়েঞ্চ নাছিল। এইবাৰ ইষ্ট হিমালয়ান ট্ৰেড ফেয়াৰত আমি সুযোগ পালোঁ। এয়া মেলাত এইটোৱেই খুব সুবিধা যে এণ্টাৰপ্ৰেনাৰসকলক লগ পোৱা যায় আৰু যথেষ্ট নামি মানে নিজৰ জীৱন সাৰ্থক কৰা মানুহ লগ পোৱা যায়, গতিকে ভাল লাগে। এয়া মোৰ অভিজ্ঞতা আজি। চাওকচোন আজি মেলাত মিনতী ভাগৱতী বাইদেউ এণ্টাৰপ্ৰেনাৰ, তেখেতক লগ পাই আপ্লুত হ'লোঁ। তেখেতৰ লগত অকণমান কথা হ'বলৈ বুলি আহিলোঁ। ইমান উদ্যমী মহিলা, আমাৰ অসমীয়া মহিলাসকল আজিকালি ইমান আগুৱাই গৈছে, ভাবিলে মানে গৌৰৱ অনুভৱ হয়। কওকচোন বা আপোনাৰ মানে কি কি প্ৰডাক্ট এইবিলাক, আপোনাৰ প্ৰডাক্টবিলাক কি কি কওকচোন। মোৰ প্ৰডাক্টটো হৈছে, প্ৰথমতে কওঁ মোৰ কোম্পানীটোৰ নাম হৈছে শুভাংগী ফুড প্ৰডাক্ট। মই এণ্টাৰপ্ৰিনাৰ মিনতী ভাগৱতী। মোৰ এইটো কোম্পানীটো আছে, ফেক্টৰীটো আছে ডক্টৰ জাকিৰ হুছেইন পথত সৰু মটৰীয়াত। আৰু মই বনাওঁ মানে বেচিকেলি মই স্কোৱাছৰ ওপৰত কৰোঁ। স্কোৱাছ জাম জেলিৰ ওপৰত ট্ৰেইনিং লৈছিলোঁ হৰ্টিকালচাৰৰ পৰা। আৰু এতিয়া মই থলুৱা যিখিনি আমাৰ ফল, আমলখি, কৰ্দৈ, থেকেৰা, ঔটেঙা, আমলা, এইবিলাকৰ ওপৰত মানে আয়ুৰ্বেদিক ডক্টৰৰ পৰা আয়ুৰ্বেদিক ডক্টৰৰ মানে যিখিনি প্ৰেছক্ৰাইব কৰিছে। আৰু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰ ছাৰহঁতে তাৰমানে মই সম্পূৰ্ণ এগ্ৰিকালচাৰ হৰ্টিকালচাৰৰ আণ্ডাৰত কৰি আছোঁ। তেওঁলোকে আমাৰ থলুৱা ফলৰ ইমান যে উপকাৰিতা তাৰে ওপৰত মোক বেছি গুৰুত্ব দি পেলাই কাম কৰিবলৈ দিছে। আৰু এই ট্ৰেইনিংটো লোৱাৰ পিছত মোক হৰ্টিকালচাৰৰ ডিৰেক্টৰ ছাৰে এটা পাৰ্ভেলাইজাৰ মেচিন দিছিলে। দিয়াৰ কাৰণে এতিয়া মই এই নিজে ঘেঁহু ঘৰত আনি চাফা কৰি ৰ'দাই আটা বনাওঁ, এনেকৈ পিঠাগুড়ি বনাওঁ, তাৰপাছত এইটো ধৰক হালধি বনাওঁ, আৰু এনেকৈ বেচন, চাটুগুড়ি, এইবোৰ সকলো বস্তুবোৰ ঘৰত বনাওঁ। তাৰ উপৰিও ত্ৰিফলাটো বনাওঁ, এনেকৈ শিলিখা গুড়ি বনাওঁ। এনেকৈ ধৰক যিখিনি উপকাৰিতা পায়, যিহেতু খোৱাৰ কাৰণে মানুহৰ মানে বেমাৰটো বেছি হয়, আৰু সেইটোৰ ওপৰতে মই গুৰুত্ব দিম। মোৰ মানে থিমটোৱে হৈছে যে খোৱাৰ ওপৰত যাতে মানুহে অকণমান সুফল পায়, সেই ধৰণে মই প্ৰডাক্টবোৰ বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু তেনেকৈ আপোনাৰ ফোন নম্বৰটো কৈ দিয়কচোন, তেতিয়া মানে যোগাযোগ কৰিব পাৰিব। ফোন নম্বৰটো কৈ দিছোঁ 9101228142। এইটোত ফোন কৰিলে মোক পাব। আৰু মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9207116557। আপোনালোক আহক সকলো, আৰু বস্তুখিনি লৈ ব্যৱহাৰ কৰি চাওক, মোক ফিডবেক দিয়ক। মই তাৰ কাম কৰি যাম সদায়, যিমানখিনি কৰোঁ ভালকৈ কৰিবলৈ। ধন্যবাদ। ধন্যবাদ বাইদেউ, আপোনাক লগ পাই বহুত ভাল লাগিল। এনেদৰে অসমীয়া উদ্যোগপতি মহিলা লগ পালে সঁচাকৈ নিজে বৰ গৌৰৱ অনুভৱ কৰোঁ। শুভাংগী ফুড প্ৰডাক্টৰ স্বত্বাধিকাৰী মিনতী ভাগৱতী বাইদেউক লগ পাই সঁচাকৈ বৰ আপ্লুত হ'লোঁ। সৰু মটৰীয়া ডক্টৰ জাকিৰ হুছেইন পথত আছে তেখেতৰ ফেক্টৰী। তেখেতে ভাবি চাওকচোন, তেখেতে আমাৰ কাৰণে আটা, বেচন, চাটুগুড়ি, হালধি, পিঠাগুড়ি, ত্ৰিফলা, শিলিখা আদি বহু প্ৰডাক্ট আমাৰ কাৰণে উলিয়াই দিছে। তেখেতে হাইজিন পদ্ধতিত মানে স্বাস্থ্যসন্মতভাৱে তৈয়াৰ কৰি উলিয়াই দিছে। আমি কিন্তু গমেই নাপাওঁ, আজি কিনিয়ে পোৱা নাই আমি আজিলৈকে। কেনেকৈ কিনি পাম? আমি ওচৰতে যি দোকানত যিটো পাওঁ, বস্তু পাওঁ, সেইটোৱে কিনি খাওঁ। গতিকে চৰকাৰেও এই ক্ষেত্ৰত কিন্তু চৰকাৰে আগভাগ ল'ব লাগে। আমাৰ লোকেল প্ৰডাক্টখিনি, আমাৰ থলুৱা মহিলাসকলে, পুৰুষসকলে বনোৱা বস্তুখিনি প্ৰথম অগ্ৰাধিকাৰ দিবলৈ দোকানবিলাকত এটা জাননী জাৰি কৰিব লাগে। তেতিয়াহে আমাৰ উদ্যোগীসকল উপকৃত হ'ব বুলি মই ভাবোঁ। কাৰণ তামিলনাডুলৈ যেতিয়া গৈছিলোঁ, দেখিছিলোঁ কোনো বস্তুতে পেকেটৰ মানে নাম চাম নায়েই, কাৰণ বাহিৰৰ পৰা নাহে। তেওঁলোকে লোকেল ধৰণৰ বস্তু বনাই লোকেল ঠাইতে বেচে। গতিকে লোকেল ঠাইত আৰু বেলেগ বস্তু আমি নাপাওঁ। পানীৰ পেকেটবোৰ দেখিলোঁ, পানী পলিথিনৰ পেকেট কিছুমান থৈছে। গতিকে তাত বটল, এই মাৰ্কা মৰা বটল চটল নাই আৰু, কাৰণ লোকেল মানুহখিনি উপকৃত হ'ব লাগিব। প্ৰতিটো বস্তুৱে তেনেকৈ চিপছৰ পেকেটবোৰ দেখিলোঁ, কলৰ চিপছ, কিবাকিবি, আলু পটেটো চিপছ, চব লোকেল প্ৰডাক্ট। বেছিভাগ বস্তুৱে লোকেল প্ৰডাক্ট। আৰু প্ৰতিখন দোকানৰ ফ্ৰণ্টতে দেখিছিলোঁ কলৰ থোক। বাহিৰা মানুহে আহি ইয়াত কলৰ বেপাৰ কৰিবহি দৰকাৰ পৰা নাই আৰু। লোকেল যোনে যাৰ ঘৰত কল হৈছে, ঘৰৰ ওচৰতে যিখন দোকান আছে তাতে উলিয়াই দিছে। আৰু যাৰ আনকি কঁঠাল, যি ফল ঘৰত যি ফল লাগিছে সকলোবোৰ
পেকেট কৰি পেলাই ধুনীয়াকৈ গুচাই মেলি ফুটা উলিয়াই কঁঠালৰ ফুটা উলিয়াই পেলাই অকণমান জলকীয়াৰ গুড়ি নিমখ ছটিয়াই পেলাই তেনেকৈ সৰু সৰু পেকেট কৰি পেলাই সেই দোকানবিলাকত উলিয়াই দিছে, গেলামালৰ দোকানবিলাকতে ফ্ৰণ্টত উলিয়াই দিছে। তাৰ পৰাই মানে যাতে লোকেল মানুহখিনি যাতে উপকৃত হয়। নাৰিকলো তেনেকৈ যাৰ ঘৰত নাৰিকল লাগিছে ওচৰৰ দোকানখনতে দি দিছে, বেচিছে। আমাৰ অসমীয়া মানুহখিনি কিন্তু এই ক্ষেত্ৰত সজাগ নহয়, আমি কিন্তু বেপাৰী হ'ব নিশিকিলোঁ। আমাৰ ঘৰত নাৰিকলে এতিয়া মোৰ ঘৰত আছে, এই বিলাওঁ ওচৰ চুবুৰীয়া চবতে বিলাওঁ বিচনাৰ তলত থয়, কেতিয়াবা থাকি কেতিয়াবা গজি যায়গৈ, চুকত সোমাই থাকে, কেতিয়াবা কোনো দূৰত গজি যায়গৈ। আমি ক'তো বেচিবলৈ মানে আমি নিজে কিবা লাজ কৰোঁ আৰু আমাক বেপাৰীসকলেও নিদিয়ে। গতিকে ওচৰতে দোকানত যদি উলিয়াই দিয়া যায় কিন্তু তেতিয়া কিন্তু বিক্ৰী যায়, কাৰণ জানে মানুহে ওচৰৰ এইখেতৰ ঘৰতে লগা বস্তু, ঘৰত লগা বস্তু যেতিয়া সাৰ চাৰ নিদিয়া ধুনীয়া বস্তু জানে, গতিকে বিক্ৰীও হ'ব। কিন্তু আমি সেই মানে কনচিয়াছনেছটো আমাৰ নাই। আগতে পাঞ্জাবাৰীত যেতিয়া মোৰ ঘৰ আছিলে তেতিয়া লাগিছিলে অমিতা, ইমান ডাঙৰ অমিতা লাগিছিলে। বেপাৰী এজনক মাতিলোঁ আৰু গোটেই গছজোপাত 30 টকা দিব, গোটেই গছজোপাত আছে। তাত চাগে বহুত কেজি মানে 50 কেজিমান আছে চাগে তেনেকুৱা। তাৰপিছতে জাহাজী কল ডাঙৰ লাগিছিলে, নাই, গোটেই থোকটোত দিব 20 টকা। এনেকুৱা আমাক ঠগে। এৰাশীত 20 টকা 30 টকা আছিলে ডাঙৰ জাহাজী কল, কিন্তু গোটেই থোকটোত তাত 25-80মান থাকে, গোটেই মস্ত গোটেই থোকটোতেই মানে মাত্ৰ 20 টকা দিয়ে বেপাৰীয়ে। ইমান ঠগ খায় আমাৰ গাঁৱলীয়া ৰাইজে, আমাৰ কৃষিজীৱিসকলে। গতিকে আমি এনেকুৱা ধৰণৰ সজাগতাৰ সৃষ্টি কৰি সন্মুখৰ ওচৰৰ দোকানখনতে দি থৈ তেনেকৈ যদি আমি লাভৱান হ'ব পাৰোঁ কিন্তু বহুত ভাল কথা। আমি অলপ কনচিয়াছনেছটো আমাৰ লাগে। গতিকে তেখেতে এই এণ্টাৰপ্ৰেনাৰসকলক পালে সঁচাকৈয়ে বৰ ভাল লাগে মনটো। তেখেতসকলে যে ওলাই আহি সাহস কৰি ওলাই আহিছে, আমাৰ কাৰণেই ওলাই আহিছে, আমাকে কিবা এটা ভাল বস্তু খুৱাবলৈ ওলাই আহিছে। আমিও তেনেদৰে তেখেতসকলৰ এই প্ৰচেষ্টাক গুৰুত্ব দি তেখেতসকলক সহযোগ কৰা উচিত। নিশ্চয় খুবেই প্ৰয়োজন এইটো। বাইদেউলৈ মিনতি, ভাগৱতী বাইদেউলৈ বহুত শুভেচ্ছা, আন্তৰিক শুভেচ্ছা থাকিলে। তেখেতৰ লগত নিশ্চয় সহযোগ কৰিম। গতিকে আজিলৈ ইমানতে সামৰোঁ।